চাহটো হৈ গ'ল, আহা তোমালোকে খাই লোৱা আহি। আজি বাপেকে প্ৰপ'জ কৰি দিম ভাবিছো। ৰাতিপুৱা বেছিকৈ জলকীয়া খাই দিলো যে, তাৰ কাৰণে অথনিৰে পৰা লাগি আছিলে, এতিয়াহে শান্তি পাইছো ৰে। চি চি চি। একো নাই কেতিয়াবা হৈ যায় এনেকুৱা, সেইকাৰণে বেছি জলকীয়া খাবই নালাগে। মোৰ আকৌ লাগিছে ধেত তেৰিকা। এই হৰিটো কি চাউন আকৌ? এই ভটকুৰ কাৰণে হৈছে, নাহো বুলি কৈ আছিলে নহয়, এতিয়া ৰাস্তাটো চিনি পাইছ তই? চাচোন স্কুলৰ পৰা চিধা ঘৰলৈ যাবলৈ কৈছিলে, এতিয়া আমি আহোঁতে আহোঁতে ক'ত আহি পালো গমেই পোৱা নাই। চাচোন। জব ঘুমে তেৰে সাথ ডৰনে কি কোই নেহি হে বা। এখন চিনেমা পাইছো নেকি তই ডায়লগ মাৰি আছো যে? এতিয়া ঘৰ কেনেকে যাওঁ সেইটো ভাব। মই খুৰা এজনক সুধিব লাগিব, ৰাস্তাটো পাহৰি গৈছো নহয়, যোৱা বছৰে অহা। তেনেহ'লে উস্তাদি কিয় মাৰি আছিলি স্কুলত? এতিয়া ৰাস্তাটো চিনি নাপাওঁ বুলি কৈ আছ। মই আৰু ভটকুৰ লগত কেতিয়া ফুৰিব নাহো, ৰাস্তাটো চিনি নাপায়, একো নাপায়। এতিয়া আধা ৰাস্তাত কি কৰো? ৰচোন ৰ মিতালী, তই নাকান্দিবি, এতিয়া আছে নহয় সময়, সন্ধিয়া হোৱা নাইতো এতিয়াও। তহঁত কেইজনী এইটো বগৰী খাওঁ বুলি কৰি আছিলি, অকণমান ধৈৰ্য ধৰচোন। তোৰ মই আজি মূৰ ছিঙি দিম, মাত্ৰ ঘৰ গৈ পাব দিবি, তোৰ মই মূৰ ছিঙিম। অ' গীতা, ই যে মোক আজি মাৰ খুৱাব, বুজিছানে? ই মাৰ খুৱাব ঘৰত। তহঁত কেইজনী যদি মোক এনেকে খঙাই থাক, গালি পাৰি থাক, মই কিন্তু ইয়াতে বাগৰ দি দিম এতিয়া। মই সঁচাকে কৈছো কিন্তু। অ' বোপাহঁত, তহঁতৰ কি মেল চলি আছে ইয়াতে? চাওকচোন খুৰা, ভটকুৱে আমাক বগৰী খুৱাম বুলি লৈ আহিলে, এতিয়া আকৌ ঘৰলৈ যোৱা ৰাস্তাটো চিনি নাপাওঁ বুলি কৈ আছে। আমিতো কেতিয়াও অহা নাই ন, আমিতো চিনি নাপাওঁ, ইও চিনি নাপাওঁ বুলি কৈ আছে। এইটো আকৌ কি কথা আকৌ? তহঁতে অহা ৰাস্তাটো পাহৰি গলি? খুৰা, আমাক ঘৰলৈ থৈ আহিব পাৰিবনে? পিছে তোমাৰ দেউতাৰ নাম কি বাৰু? পুষ্পা, মোৰ ফাদাৰ নাম পুষ্পা। মোৰ দেউতাৰ নাম অমল খুৰা, আৰু মোৰ দেউতাৰ নাম অজয়। শুনিছে চাগে খুৰা, অজয় শইকীয়া। অজয় শইকীয়া মোৰতো বন্ধু হয় সৰু কালত, তুমি তাৰহে জীয়ৰী। চিনাকিটো ওলাই গ'ল, এতিয়া প্ৰব্লেমেই নাই। খুৰা থৈ আহকগে আমাক, ব'লক। স্কুলৰ পৰা তোমালোকে বাহিৰলৈ যোৱাটো বেয়া হৈছে নহয়। চব ভটকুৱে কৰিছে খুৰা, এই আমাৰ ভটকু, ই আমাক বগৰী দিম বুলি লৈ গৈছিল। এতিয়া মোৰে দুখটো আহিলে ন, তহঁত দুইজনেতো মোক লগ লৈ আছিলি, বগৰী খাওঁ। খুৰা, ইহঁত কেইজনী ভুল আছে, মই সিহঁতক লৈহে গৈছিলো, ৰাস্তাটোহে মই চিনি নাপাওঁ মাত্ৰ। বাৰু মই তহঁতক লৈ যাম বাৰু, চিন্তা কৰিব নালাগে। থেংক ইউ খুৰা, থেংক ইউ। অ' খুৰী, ভালনে খবৰ? তুমি যে মোক খুৰী কৈ দিলা, মই মিতালী বাইদেউহে হয়। আচ্ছা, একদম চৰি দেই বাইদেউ, কালিৰ কথাটোৰ কাৰণে মোকতো খঙে উঠি আছে। বগৰী দিম বুলি পিনি ক'ত লৈ গৈছিলে? কালিৰ কথা মাৰ গলি, আজিৰ কথা আৰম্ভ কৰ। নতুন আলহী আহিছো, চাহ অকণমান যোগাৰ কৰ ক। বা ল'ৰাটো বৰ টেলেণ্টেড দেই, কথা কোৱাত বৰ পাকৈত। নাই, অকণমান আৰু, আজিকালি মই গান গাব শিকিছো নহয়। এইটো দেখোন ভাল কথা তেনেহ'লে। কি গান গোৱা তুমি? তুমি যেন পপীয়া তৰা আকাশ, কাহটো আহি গ'ল। কাম নাই আৰু ইয়াৰ। নাই, পাৰিবা, তুমি চেষ্টা কৰি থাকা, ধুনীয়া, তুমি বৰ ধুনীয়া গোৱা দেই। গানটো গাওঁ মই, কেতিয়াবা এক্টিঙো কৰোঁ অকণমান। আমাৰ মিতালীও নাচে কেতিয়াবা। তোমালোকে কথা পাতাচোন, মই চাহ অকণমান বনাই আনো। ঐ মিতালী, মই ইয়াত কিয় আহিছো তই গম পাৱ? ফটা লেকচাৰখিনি দিব আহিছো তই, মই জানো নহয়। একচুৱেলি মানে ভেলেণ্টাইন ডে আহি আছো। কি? নাই, চাহটো জল্দি হ'লে ভাল আছিল আৰু। মানে মই নতুনকে গান এটা বনাইছোতো, সেই গানটো মই শুনাব আহিছো। ঠিক আছে, বেবাই যা, মানে গাই যা। এই প্ৰথম চিনাকিতে দেহা কি যাদু কৰিলা, প্ৰেমতে পৰিলো দেহা কি মৰমে বান্ধিলা। এইটো তোৰ গান নহয়, মই জানো নহয়, এইটো গান শুনিছোতো। অ'কে, ৰিলাক্স। চাহটো হৈ গ'ল, আহা তোমালোকে খাই লোৱা আহি। আজি বাপেকে প্ৰপ'জ কৰি দিম ভাবিছো। মিতালী, মই তোমাক কথা এটা ক'ম বুলি ভাবিছিলো। কি কথা? ফটা লেকচাৰ নহয়, কিবা ভাল আছে যদি ক। মানে কথাটো মানে বাথৰুম কোনফালে আছে তোমালোকৰ?
চাহ খাই বাথৰুম যাব হৈয়ে গ'ল ভূতকো ক'ত গুচি গ'ল বাথৰুম গৈছে মে আ ৰাহা ৰুকো ৱেইট টাইম কামিং ৰাতিপুৱা বেছিকৈ জলকীয়া খাই দিলো যে তাৰ কাৰণে অথনিৰে পৰা লাগি আছিলে এতিয়াহে শান্তি পাইছো ৰে চি 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 একো নাই কেতিয়াবা হৈ যায় এনেকুৱা সেইকাৰণে বেছি জলকীয়া খাবই নালাগে মোৰ আকৌ লাগিছে ধেত তেৰিকা হৰি এইটো কি চাউন আকৌ দেই আকৰিজনী বুজি নাপাওঁ নেকি ভটকো এইটো কি চাউন হয় অ মই মুখেৰে চাউন উলিয়াই আছো মুখেৰে চাউন উলিয়াই আছো মই একচুৱেলি আজি মই বহুত লাজ পাইছো কোনো দিনে এনেকে মই লাজ পোৱা নাছিলো কিন্তু দেই একো নহয় কেতিয়াবা হৈ যায় এনেকুৱা বাৰু খুৰী যাওঁ এতিয়া মানে বাইদেউ যাওঁ এতিয়া দেই বাই বাই ঠিক আছে আহিবা কেতিয়াবা দেই যোৱা বাই বাই ভটকো বাই বাই পাপা মাই ডিয়াৰ পাপা কালি বৰ বেয়া কথা এটা শুনি পাইছো নহয় তোৰ বগৰী ইহঁতৰ বগৰী কালি ৰাস্তা পাহৰি গৈছিলো বগৰী খাবলৈ গৈ তাৰ কাৰণেহে আকৌ পাপা মোক এটা ফোন লাগিছিলে দীপ দিগন্তহঁতে চবেই পালে ফোন মোক এটা লাগে তাৰপাছত সেই ফ্ৰী ফায়াৰ খেলিবলে নে মূৰটো খাবলে একদম নিদিব দেই মই কৈ দিছো হলে এতিয়া আপোনাক ইয়াক এতিয়াই ফোন দিলে খতম কালি যদি তহঁতে হেৰাই গলি হয় কি হ'ল হয় নেক্সট টাইম যদি মই শুনা পাওঁ কথা বেয়া হ'ব কিন্তু ভটকো মই আজিয়ে কৈ থলো আজি ফোন খোজাটো মোৰ ভাল নহ'ব বৰ বেয়া খঙত আছে পাপাই হ'ব পাপা মোক ফোন নালাগে ঠিক আছে মই পঢ়িম আৰু এতিয়া দেই ভালকে যাবি দেই স্কুললৈ ককাইদেউ কলে যায় এই আমাৰ ভটকোক অকণমান আগবঢ়াই দিব আহিছিলো স্কুললৈ ওলাইছে যে ঠিকে আছে দিয়ক তেনেহ'লে মই বজাৰলৈ ওলাইছো যাওক